বাগিচা অভয়পুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাজাপুখুৰী বাগিচা যোৱাকালি পিএমঅই ঘৰৰ নামত পইচা পাতি লেনদেন হোৱা সন্দৰ্ভত পানবাৰী আৰক্ষী চকীৰ পৰা আমাৰ অফিচ ষ্টাফ এজন এৰেষ্ট কৰে আৰু দুজন ৱাৰ্ড সদস্য যদিও দুইজন ৱাৰ্ড সদস্য তাৰে এজন দালাল এজন প্ৰকৃত সদস্য আৰু এই দালাল বিলাকৰ কাৰণে আমাৰ পঞ্চায়তখনৰ সন্মান হানি হৈছে মান সন্মান হানি হৈছে ইয়াৰ সন্দৰ্ভত এখন বিশেষ গাঁওসভা লাগে আৰু গাঁওখনৰ যিখিনি মানুহ ধনী মানুহখিনি বাছনিকৃতভাৱে তেওঁলোকে সাৰ্ভে কৰিছে পইচা পাতি লেনদেন কৰি এই দুখীয়া মানুহখিনি দেখাই দিব এই দুখীয়া মানুহখিনি কাৰো ঘৰতে কোনো ধৰণৰ ফটো মাৰিব যোৱা নাই যিহেতু ইহঁতে দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা মানুহ গতিকে তেওঁলোকক গাঁও সভাৰ কাৰণে আমি অনুৰোধ জনাইছো আমাক এখন গাঁও সভা লাগে অন্যথা আমি পাব্লিক যেনেকে ষ্টাফ এজন এৰেষ্ট কৰি লৈ গৈছে আমি ইয়াতছেও আৰু জংগী আন্দোলন প্ৰতিবাদী কাৰ্যসূচী ঘটনা কাৰ্যসূচী যি লাগে আমি প্ৰয়োজন সাপেক্ষে লৈ যাই থাকিম পঞ্চায়তখনত এনেকে দুৰ্নীতি আমি কেতিয়াও হ'ব নিদিওঁ ভূত ভৱিষ্যতে হোৱা নাই অতীততো হোৱা নাই ভূত ভৱিষ্যতে আৰু হ'ব নিদিওঁ আৰু যদি এই ধৰণে পঞ্চায়তখন চলে দুৰ্নীতি পৰায়ণ হিচাপে এখন জব কাৰ্ডৰ নামত ৩০০০ টকা লাগে এখন চাউলৰ কাৰ্ডৰ নামত ৩০০০ টকা লাগে অৰুণোদয়ৰ নামত ৩০০০ টকা লাগে পিএমঅই যি ঘৰৰ সাৰ্ভেৰ নামত ৩০০০ ২০০০ টকাকে লয় আৰু এই কথা আমি মুখত কোৱা নাই তথ্য আছে পানবাৰী আৰক্ষী চকীত যোৱাকালি এৰেষ্ট কৰিছে আমাৰ পঞ্চায়তৰ মানুহক পইচা লোৱাৰ সন্দৰ্ভত এই কাহিনীবিলাক কিয় হৈ আছে এই কাৰণে এখন সজাগতামূলক সভা লাগে বিশেষ গাঁও সভা লাগে আৰু গোটেই বস্তুবিলাক আমাক চিষ্টেমেটিক কৰি দিব লাগে অন্যথা যিহেতু সিএমএ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা নিৰ্দেশনা দিছে যে দালাল ৰাজ পঞ্চায়ত বিলাকত নচলে আপোনালোকে কি কৰি আছে পঞ্চায়ত নবহতে দালাল ৰাজৰ সৃষ্টি একদম পুৰা দালাল কৰি আছে এই বস্তুবিলাক পুৰা বন্ধ হ'ব লাগে আৰু অন্যথা কোনো নহয় আমি পঞ্চায়ত গেটত তলা লগাই দিম পঞ্চায়ত গেটৰ তলা লগাই দিম আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আখৰে দিয়া আদেশ আমি পালন কৰিম অন্যথা আমি তলা লগাই দিম আমাক যিকোনো পৰ্যায়ত এইখিনি বস্তু লাগিব আৰু এই দুখীয়া নিচলা মানুহখিনিৰ কাম হ'ব লাগে এই লিষ্টখন এতিয়া অনলাইনে ওলাইছে সেইখনৰ ওপৰত কি কৰিলে তাৰমানে অফিচৰ ষ্টাফৰ মানুহ পেলাই চাৰ্ভে কৰিছে এতিয়া কথা হৈ আছে সেইখন লিষ্টৰ ওপৰত গৈছে ঠিক আছে আপোনাৰ কথাখিনি আমি গুৰুত্ব দিছো আপোনাক সন্মানে জনাইছো যেহেতু এই বস্তুটো কালি আমি প্ৰমাণিত হৈছে থানাত যে অফিচ ষ্টাফে তেওঁলোকে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছে তেওঁলোকৰ লগত থকা দালাল কেইজন মানে পইচা লেনদেন কৰাৰ কাৰণে আমাৰ অফিচৰ মানুহখিনি থানাত যাই কেনে জবাবদিহি হ'ব লাগিছে আমি লাজ পাইছো এইটো কথা আমাৰ সন্মান গৈছে জিপিখনৰ মান গৈছে কাৰণ আজি তাৰিখত পঞ্চায়তৰ কোনো পিআৰআই নহয় অফিচ ষ্টাফ থানাত যাই কোৱা নাই কিন্তু এতিয়া কিয় যাব লগা হৈছে পইচা লেনদেনটো কিয় হৈ আছে সেই সন্দৰ্ভত আপোনালোকে এখন মিটিং কৰিব লাগিব এইটোৰ ওপৰতে আমি এখন ডিমাণ্ড দিছো সভাপতিৰ নমিনিও আছে সচিব আছে তেওঁলোকে ব্যৱস্থা লয় আমি হিচাপে বিকল্প টকা লাগে সস্তা মানুহৰ কাম কৰিব লাগিব এতিয়া আমাক জায়গা পাই দিছে দাদা এখন ৰিচিভ কৰি ঠিক আছে কালি হ'ব গাঁও সভাত সবে আহিব গাঁও সভাত কি অভাৱ অভিযোগ আছে আহিব বাইকো ইণ্ডিকেট কৰি ক'ব কোনোবাই যদি যোনে পইচা লৈছে গাঁও সভাত ইণ্ডিকেট কৰিব তাৰপিছত গাঁও সভাৰ পৰা কেনেকৈ যায় আমি চাম গাঁও সভাতহে আমি বস্তুবিলাক ৰাইজে ধৰিব পাৰিম যিহেতু আমি ধৰক এক্সিকিউটিভ মিটিঙত সিহঁতক কথা ক'ব নোৱাৰো গাঁও সভাহে পাব্লিক